উনি বে রাতি খান নাই মোৰ লগতে আছে নাই ঘৰত যাব নিদিলোঁ আজি নিদিলোঁ দে কেইটা বাজিলে ৰাতি 2:30 বাজিলচোন এই চিন্ময় ফোন কৰিছিলে চিন্ময় ফোন কৰিছে খুব গাবে খুব গেল নাই গুণ দেখা ইবাগো নাই দেখোন উব্বা গেল ৰাতি খুব গেলে ৰাতিটো ঘৰকো যাব নোৱাৰে কাৰণ এই ৰাতিখন ঘৰক তাক গালি দিব দেখোন খুব গেলে ফোনে কৰি চাম The number you are calling is either switched off or not reachable at the moment. ফোনটো লাগা নাই ফোনটো এতিয়াতো নাই নাই ফোনটো খুব গালি চিন্ময়কে এটা ফোন কৰোঁ হেল্ল' চিন্ময় এটা কথা নহয় মই মানে মিথুনৰ একেলগে আহিছোঁ যে আহে সি মানে মোৰ তাক ঘৰত যাব নিদিলোঁ আৰু তাক মোৰ লগত ৰাখিলোঁ কিন্তু এতিয়া তুমি মোৰ লগত মানে একেলগে শুই আছে কিন্তু এতিয়া ৰুমত নাই মোৰ ক'ব গ'ল তাকেতো মোৰ চিন্তা হ'লে তই এটা কাম কৰচোন তই বেয়া নাপায় ফটককৈ আছোন মোৰ তাকে গেলি নহয় কথা আছে তই ফটককৈ মোৰ তাকে গেলি মই ৰুমতে আছোঁ নহয় তাক বিচাৰিব লাগিব নহয় কথা আছে দে তই ফটাই মই ৰখি আছোঁ এতিয়া দে নাই এনেকৈ বহি থাকিলে নহয় ক'ত যাব পাৰি সি মুঠবা যাব পাৰে একবাৰ মই এনেকৈ বহি নাথাকোঁ আৰু অলপ বাহিৰলৈকে ওলাই যাওঁ তাক চাই আহিব মেডাল বিচৰি আহোঁ বাহিৰলৈকে যায় বাহিৰতো যাব পাৰি কিবাটো দেখা দেখিত নাই কিবাকেও নাই গেল বকে সি গেল বকে লৈ আহিব নাই কি হলে তোর এই রাত্রি কিয়া বহি আছা আর মৃদুল তখন বসুন তো কথা কোৱা নাই নহয় তো কথা কোৱা নাই নহয় মোৰ কি হে সেইদিনা তই আমাক সেইটো ৰাস্তা দি আহিবাক দিলি আমি তো কথাই নামানিব লাগিছিল কি হ'ল জানা না মৃত্যুৰ মই সেইটো ৰাস্তা দি আহিছিলোঁ সেইদিনা আমাৰ বহুত ভয়ানক ঘটনা ঘটিছিল মৃত্যুতে বেহুচ হৈ গৈছিল তাৰপিছত তাক মই ঘৰত ৰাখিলোঁ ৰখাৰ পিছত এতিয়া চাওঁ যে মিটু মোৰ ৰুমত নাই তই যে ফোন কৰিলি তাৰপিছত মই মিটুক বিচাৰি আছোঁ সি ৰুমত নাই ইবাকেও নাই সিবাকেও নাই এতিয়া কি কৰোঁ মই তাকে ভাবি কিনে অলপ মাথাটো কিবা কেম্বা লাগি আছে অলপ তই কি তাত সকল হৈ চাইছা না তই ক'তই বিচাৰিব নাই নেকি তই তাক সকল হৈ আহিছোঁ মই নাই ক'তো নাই সি আমাৰ ঘৰৰ বাউণ্ডাৰীতে নাই এতিয়া ক'ত বা গেল
এনকে থাকলে নহয়, তাক বিচাৰিব যাব লাগিব। যাওঁতে বল। ঠিক আছে তই বল। তাক বহুত দিছিলোঁ বে, নাপালোঁ দেখোন। এটা কাম কৰোঁ দে, এনেকৈ দেখি নহয় একেলগে দিওঁ। তই ইবাগে যা, মই ইবাগে যাম। হ'ব? তই ইবাগে যা। এইটো বুজিল নেকি? আপুনি ইয়াতো দিলোঁ আমাৰ চলি তাক দিছিল নেকি ইয়াতে? মই দেখা নাই। এই ৰাতি কি কৰি আছে এই জংঘলৰ মাজত? নহয় মই তাৰ লগৰ চলিক বিচাৰিব নাই, তাকে বিচাৰিব ওলছো ৰ'ব। দেখোন তাকে আহিলে হয় নাচবা। ক'ৰ মানুহটো এই ৰাতি? আৰু মই কিবাকে যাবা কিয় হাত দিলা? কিবাকে বিপদ থকা বুলি ক'লা যি এতিয়া কি কৰোঁ? ৰাতি হ'ল এক বিচাৰিবও লাগিছিল, ইও ইবাকে গেল। উপায় নাই, যাবতো লাগিবই। যাৱেই দে। এইটো মিঠুন নেকি? মিঠুন ৰাতি সিহঁতে কি কৈছা? তোক কেতিয়াবা বিচাৰি বিচাৰি আমি সেই হৈছোঁ সিবাগে তই আকলা আকলি আছ যে ৰাতিখান কিয়া? তই কিয় মাৰ মুখেদি ইমান কিবা কৈছোঁ তোক মই কিবা? ঐ ঐ মুখেদি আকৌ নামটা নিছ কিয়া? কি হৈছিল তই কি আছ যে? কি কৈছ তই? কি মোক কি কৰিছা তই? বুজিল মই কি হ'ল তোৰ? এইটো মিঠুন মিঠুন কি হ'ল? এইটো মিঠুনে সি মোক এতিয়া মাৰিব উঠিছিল। ক'তে? সেইটো আগত এইটো মিঠুন সি মোৰ মাৰিব উঠিছিল। সি মোক ঘৰত মই ধৰিছিল এতিয়া। ক'তে? সেইটো আগত লাখত বাচিছোঁ। ভাগ্য ভাল তই আজি আহি পাইছে এখিনি সময়ত। সেইটো মোক মাৰিব নালাগে আজি। সেইটো মিঠুন তই জিলাতে সেনা কৰিছিলি মানে মিঠুনে মোক মাৰিব খুজিছিলে। সি মিঠুন হ'ব নোৱাৰে। মিঠুন নাই আমাৰ মাজত, বিশ্বাস আছে মোৰ। সি মোক কোনেও মাৰিব নোৱাৰে। সিদিনা যে মাথা ঘূৰাই তাতে পচিছিল তোৰ ৰাস্তাত, সিদিনা মিঠুনৰ মৃত্যু হৈছিল। এইটো মোৰ বিশ্বাস পুৰা। মিঠুন নাই। এই ৰাতি ফাল্টু কথা নকচোন। সেই ফাল্টু কথা নহয়, এই সঁচা কথা। মিঠুন নাই কাৰণ তই কেনেকৈ বিচাৰ? তই থাকা মোক সি ঘৰত দিবা তই অহাৰ পিছত সি মোক দিছিল মানে সেইটো নহয়। কেনেকৈ হ'ব এইটো? যদি মিঠুন জীয়াই আছে তোৰ এই ভুল ধাৰণা তোৰ। মোৰ ভুল নহয় এইটো, তই ভুল ভাবিছা। লাইটটো কি হ'লে? কি হ'ল? তইতো মিদুল লগো আছিলে লাইটটো অফ হৈ গৈছে। নাই দেখোন দেখা নাই যে মই। আজি আমাৰ লগত আকৌ ভাল হয় নাই খালি দেই। ক'ত যা তই ক'ত যায়? জীৱনত কি হৈছে আকৌ ধৰিব পাৰে নাই। জীৱনত প্ৰতিটো পাপৰ শাস্তি পাইছোঁ আজি মই মানুহক যিমান লুটিলোঁ, যিমান টকা সম্পত্তি লুটি হেৰি কৰিলোঁ, চব পাপৰ আজি শাস্তি পাইছোঁ মই। আজি মলা একো হোৱা নাই, কিয় নিজৰ মৃত্যু দেখিছোঁ মই আজি। তল শুই দিয়ক একদম লাইটটোনো কিয় হৈ গ'ল আৰু কি হৈছে আজি? তোমার লোক কি করছিল মনত নাই? মোর বন্ধু লোক কি করছিল মনে আছে নাই তোর? তোর পাপর ফলে তোর ধরে দানা কথা বাঁচিয়ে গেলাম নাই, তোর মরবাই লিখবো। কম পালি?